Hello friends, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো ম্যাথমেটিক্স উইথ পৰাক্ৰমলী চেনেলটোলৈ তোমালোকক শিকাই আছিলো তোমালোকক পঢ়াই আছিলো মই দশম শ্ৰেণীৰ 5.2 চেপ্টাৰ কোৱেশ্চন নম্বৰ 20 এতিয়া ইয়াত দিয়া আছিল এজন মানুহৰ নাম কৈছে ৰামচৰণে প্ৰতি সপ্তাহত প্ৰথম সপ্তাহত 5 টকা জমা কৰিছিল বেংকত তো 5 টকা জমা কৰাৰ পাছত প্ৰতি সপ্তাহে পইচাটো বঢ়াই গ'ল কিমানকে বঢ়ালে 1.75 1 টকা 75 পইচাকে বঢ়াই গ'ল এতিয়া শেষত দেখিলে তে মুঠ জমা হলগে 20.75 रुपीस 20 টকা 75 পইচা প্ৰশ্নটো সুধিছে কিমান সপ্তাহৰ পাছত এই পইচাটো জমা হ'ব গতি আমি কি বুজিলি ইয়াৰ পৰা ইয়াত দিয়া আছে ফাৰ্স্ট উইক তাৰমানে ফাৰ্স্ট টাৰ্মটো কিমান হ'ব ইয়াত ফাৰ্স্ট টাৰ্মটো আমি a লিখিব লাগিব a তাৰমানে ইয়াত a মানে কি বুজাব 5 বুজাব ইনক্ৰিজ প্ৰতি সপ্তাহত কেনেকৈ ইনক্ৰিজ কৰি গৈ আছে 1.75 এটোক আমি কি বুলি জানিব কি বুলি ধৰিব লাগিব আমি এটো d বুলি ধৰিব লাগিব d গতিকে আমি লিখিব পাৰো এখিনি ইনফৰমেশন দিয়াৰ পিছত a is equal 5 d is equal 1.75 এটা তোমাক কি উলিয়াব লাগে কিমান সপ্তাহৰ পাছত টোটাল পইচা কিমান হ'ব কিমান সপ্তাহ মানে তেওঁ শেষ জমাটো কিমান হলগি লাষ্ট টাৰ্মটা মানে শেষ জমা n মানে 20.75 এটা ফৰ্মুলাটো কি লিখিম a plus n minus 1 into d is equal 20.75 but a value kiman a value 5 plus n minus 1 d মানে কিমান d value 1.75 গতিকে কিমান হ'ব is equal 20.75 এতিয়া তুমি n minus 1 whole into 1.75 is equal 5 to the কিমান লৈ যোৱা কিমান হ'ব subtract yes কিমান হ'ব তেতিয়ালে তো 7.5 to বাদ 0.75 to বাদ দিয়া প্ৰথমতে 20 টকা 20 টকাৰ পৰা 5 টকা গল কিমান থাকিল 15 টকা লগত 75 to থাকি গল সহজ পদ্ধতি এটো কৰিবা এতিয়া কিমান হ'ব n - 1 জগল কিমান হ'ব 157.75 by 1.75 গতিকে কিমান হ'ব এতিয়া n - 1 ইয়াত সোয়া সহজ পদ্ধতি হল যে যেহেতু দুইটা সমান সংখ্যক ডেসিমেল নাম্বার আছে সমান সংখ্যক দশমিক নাম্বার আছে দুইটা ডেসিমেল তোমালকে উঠাই দিব পাৰা উঠাই দিলে কিমান হ'ব যদি উঠাই দিয়া 1575 আৰু 175 গতিকে এটো যদি আমি ডিভাইড কৰো কিমান পাবা কোৱা কোনে পাৰিবা ক'বলৈ yes very good আমি যদি এটো চাও n - 1 আমি ইয়াক কাটিলে আমি 9 বাৰ পাম 9 5 9 গুণ 45 5 উকুলিলে 4 5 9 45 5 carry 4 7 9 63 means 63 তাৰ লগত 4 67 7 will carry 6 থাকিল 9 1 9 6 15 তাৰ মানে কিমান বাৰ গল 9 গল so 9 - 1 is equal sorry n - 1 is equal 9 n - 1 is equal 9 so n is equal কিমান 9 plus 1 that means 10 বুজা গল 10 সপ্তাহৰ পাছত after 10 week after 10 weeks অৰ্থাৎ 10 সপ্তাহৰ পাছত তেওঁৰ মুঠ জমা 20.75 20 টকা 75 পইচা হ'ব this is the answer খুব জটিল যেন লাগিলো কিন্তু বৰ সহজ কৰিবলৈ সহজতে ওলাই কথাটো আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা তেতিয়াহলে লাইক বটন অন কৰিবা আৰু you can subscribe my channel so keep watching my channel mathematics with পৰাক্ৰমলী আৰু শিকি থাকিবা মোৰ লগত গণিত বিভিন্ন শ্ৰেণীৰ thank you